हेलो गाइस स्वागतम जनालो আপোনালোকক আজি এটা মোৰ বহুত স্পেশাল দিন ভাল লাগা দিন কেনকে সময় থাকবে পারা না আজি দেখ एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके কিয়তে বেলেগ ভাল লাগি আছে আজি বহুত দিন মোৰ অপেক্ষা কৰি সেই দিনটো আজি আহি পালাক বলক মই ৰিকিক ফোন কৰি ৰেডি হ'ব দিলোঁ বাকি স্পেশাল দিন মোৰ কি দিন স্পেশাল আজি আপোনাক দেখাই আছোঁ মই গা পা ধুই ৰেডি হৈ লওঁ বাকিখিনি দেখাই আছোঁ আপোনালোক ক'তো নাযাবা ৰেডি হৈ থাকা বাকি চব চাবা দেখাই আছোঁ মোৰ আজি কি ভাল লগা দিন ডেন্স কৰিব মন গৈছে চিল্লে বহুত ভাল লগা দিন কিবা বেলেগ লাগিছে তো গাইজ তাৰমানে নিকু যে স্পেচিয়েল দিনটো আছিল আজি তাৰমানে মানুহটোৱে আজি গাড়ী ল'ব ফাইনেলি গাইজ আহি গ'লোঁ আমি গুৱাহাটী দিছপুৰ আহিলোঁ দিনটো মোৰ আজি স্পেচিয়েল ডে আছিল আজি ফুল মানে বহুত কষ্ট কৰি বহুত মেহনত কৰি এটা বস্তু আজি ল'ম বুলি ভাবছোঁ ল'মেই আৰু তাতে আকৌ বেলেগ নাই আৰু ল'ম বুলি আকৌ খাতিম নকৰোঁ এইটো বস্তু কিজানি আপোনাৰ থাম্বনেলত চাই গম পাইছে বাকীখিনি ক'ব নালাগে কৈ আছোঁ ভিতৰত যায় চাই কেনে ক'বা কমেণ্টত জনাই দিবা আৰু চাই এনে কেনেকুৱা লাগিল কমেণ্ট কৰিব দে আৰু ভিডিঅ'টো আজি ধামাকা হ'ব মই আজি খুচিতে মই বেছি কথা নকওঁ আজি চব আজি ৰেকিক দিছোঁ আজি যিমান ক'ব লাগে যি চব ৰেকিক দিছোঁ বাকী যি ক'ব লাগে চব ৰেকি ক'ব আজি মই আজি ভালকৈ কথা দেখা নাপাওঁ ভালকৈ মানুহ মোক দেখাছোঁ হিচাপে দেখা পাবা তোকে দেখা পাই দেখো আজি কেমেৰাত মই বেছি নিথো ময়ো যাৱানতে মই বেছি নিথো দেখাই চাই তাক ভিডিঅ'টো শেষ হ'লৈ তাৰমানে এইখন ডিলাৰৰ পৰা গাড়ীখন ল'ব নিকুই ইয়ামাহাৰ MT1 আজি বেলেগ লুকত আছে ভাই যোৱা গাইছ ভিতৰত গেলি যায় কৰিব লাগে যদি কওঁ আৰু লাজকে ক'ত থাকা লাজ নকৰিবি গাড়ী ল'বি পিছত দে জেকেটটো ল এটা গাড়ী লোৱাটো হেৰিত দেচোন এখানে নেকি নিকুল ফিনাক তো গাইছ তাৰমানে এতিয়া এই ডিলাৰৰ ভিতৰত কথা এটা ক'ব অলপ লাজেই লাগে সেইকাৰণে কথা এটা ক'ব মানে গোটেই কাগজ পত্ৰখিনি গোটেই ক্লিয়াৰ হৈ লওক গাড়ীখনৰ নিকুৰ তাৰপৰা ধুনীয়াকৈ বাহিৰৰ গ'লে ভালকৈ কথা পাতি আছোঁ আৰু ভালকৈ গাড়ীখন দেখুৱাই আছোঁ এতিয়া ডিলাৰৰ ভিতৰত নোৱাৰি তাৰমানে বহুত মানুহ আছে উপায় নাই ইটো আকৌ নকেই লাজত খুৱাই ময়ে চব কৰিব লাগে নকেই দিছোঁ আজি কথা দে গাড়ী চেঞ্জ কৰি দিলি নে কি গাড়ী চেঞ্জ কৰি দিলি নেকি আমাৰ ৰাজু ভাই আহি পাইছে ইতিমধ্যে ডিলাৰত গেলি হাই কো পাগলা ভাই গাড়ী ল'ব আজি মই বহুত দূৰৰ পৰা আহিলোঁ ঘৰৰ পৰা দৌৰি আহিছে নিকু এনে কেনে এখন গাড়ী কেনে লাগিছে তোৰ সেইখন বেছি ভাল লাগিব কলাখান তোৰ মানুহ কাৰাৰ লগত মিলিব गजब बेइज्जती है আমাৰ ৰাজু ভাইও একবাৰ উঠি চালা গাড়ীখনত নিকু বৰ গাড়ী পচন্দ কৰিছা দে R15 বিৰাট ভাল লগা গাড়ী কিন্তু মচান নাছেগে মিঠা কিবা দুই এষাৰ কৰিবি নেকি কেনে লাগিল মানুহটো বহুত কষ্টৰ মাজত লৈছোঁ দেই গাড়ীখন ৰাজু ভাই চলব এবাৰ মোক বহি ভাই দিয়া নাই গাড়ীখনত গাইছ কি কৰিবি আৰু মোক বহি ভাই নাই মানুহ বুলি গণ্যই নকৰে ये मेन আমার কি মেন তই কি ল'বি R15 ল'বি নেকি কি ল'বি তই
ফাইনেলি আহিছে নেক্সট মাহত তো ফাইনেলি গাইজ গোটেই দিনটো গেল এখন ওলাওঁতে ভাল গাইজ নিতু গাড়ী লৈ আহিলে আমি চিনি আহিছোঁ মানুহটো কিবা এটা বম লোক হৈছে দেই তো ফাইনেলি গাইজ গাড়ী আৰু বহুত কষ্ট কৰি গোটেই দিনটো সেই পুৱাই মানে দুপৰ বিলাই 12টা বজাত আহিছিলোঁ আহি গধূলি লৈ গ'ল যাই পোৱাতে আমাৰ 10টাই বাজিব কিজানি তো গাইজ বলকচোন যাই থাকোঁ বাকী আৰু কিবা পাৰিলে আপোনাক দেখুৱাই আছোঁ গাড়ীখনো ভালকৈ দেখুৱাই নাই কিজানি নাই দেখুৱাইছোঁ ন গাড়ী দেখাইছোঁ ভালকৈ কেনে লাগিল কমেণ্ট কৰি জনাওক তাড়াতাড়ি কমেণ্ট কৰক তাড়াতাড়ি Never let you in, easier to break it off best friends. I don't really understand myself, I don't really understand, need help. I don't wanna be left on the I don't wanna break down, always feel like I could break now, but I never let it take me to that place now. I won't ever let my thoughts get away now. I got better things to do, picking fate now. I just wanna be the best, call me great now. I don't know if I'm okay or insane now. I remember better days on the playground, hoping I could গাইজ নতুন গাড়ীত ফুল টেংকি মাৰিব সেয়াই মিটাৰ উঠি আছে গাড়ী তল চাই দেখাই আছে গাইজ গোটেই দিনটো ৰখি ইমান কষ্টকৈ গাড়ীখন আনিলোঁ তাতে আৰু যিটো জাম এতিয়া ইয়াতে ৰখি উঠিব লগা হৈছিল জামটো জাম বাদে দি যি ধূলা এই ধূলাত নাই হেলমেটৰ গ্লাছখনে খুলিব পাৰি নাই কি কৰিব পাৰি গাইজ গোটেই বগা হৈ গৈছোঁ মানুহ চৰকাৰৰ দৰকাৰে নাই আকৌ তো গাইজ তাৰমানে নিকুৱে ক'ব যে আৰু মই আৰু কি ক'ম আৰু নকপিদে আজি গাড়ী অনা আন হৈছে আৰু তাতে দিনটো গেল ৰ'দ খালোঁ খালোঁ জাম খালোঁ চব খালোঁ গাড়ীও দিছি একদম কিবা জ্বালা দিছি আৰু গাড়ী নি কিন্তু জ্বালা খাবি সেই কথা জ্বালা দিছি দেই তো গাড়ী যে এখন গাড়ী ভালকৈ দেখুৱাই নাছিলোঁ যিহেতু ইমান জাম ক'তো ৰখিব পৰা নাছিলোঁ এতিয়া অলপমান আহি জালুকবাৰীত ৰখিলোঁ তাৰমানে হ'লে গাড়ীখন আপোনালোকক দেখুৱাইয়ে আছোঁ তাৰমানে দেখুৱাই আছোঁ গাড়ীখনে দেখাই আছোঁ আহিবাৰ পৰাই বম আৰু ফাইনেলি আমি আহি ঘৰ পামেই বেছি দূৰ নাই আৰু 5 কিলোমিটাৰমান দূৰ আছে ৰিকি চলাব দিলোঁ দে একবাৰ মোৰ পাৰ্টনাৰ আন মানুহ ইয়াৰে গাড়ী মোৰ গাড়ী নহয় কি কয় ইয়াৰে গাড়ী মোৰ ইয়াৰ মানে মোৰ মানে ইয়াৰ আমাৰ দৰে আকৌ চিন ধাপ নাই বেলেগ একো নাই চলা নাই 44 কিলোমিটাৰ চলা গেলে গাড়ী চলালে আনাৰ দিনা 44 কিলোমিটাৰ কিমান চলে হিচাপ নাই অকল ৰাইডতে থাকিম আমি আৰু ধুনীয়া ধুনীয়া ব্লগ আহি আছে ধুনীয়া ব্লগ আহি আছে বেছিদিন নাই আর আমার বহুত ডাঙৰ ফেমাছ হৈ যাম ফেমাছ হৈ যাম আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকে যেতিয়া ছাপোৰ্ট নকৰিলে একোৱে কাম নাই আপোনালোকে ছাপোৰ্ট নকৰিলে একোৱে কাম নাই ছাপোৰ্ট কৰক নতুন ভিডিঅ' দেখাই দেখিম যাতে আগুৱাই যাব পাৰোঁ আপোনালোক ভাল জেগা দেখুৱাই থাকিব পাৰোঁ সদায় ৰাইড যামে আহি আছে আৰু এটা নতুন ভ্লগ ভূটান আমি যাম ফুৰিব ভূটানৰ ভিডিঅ' এটা আহি আছে ধামাকা ভিডিঅ' আহিব এইটো বাৰু ইমান খাচ ভিডিঅ' নহয় এই পুলিচ নাই যাতো লাইচেন্স নাই পুলিচ গম পাইছোঁ দেই লাইচেন্সো নাই একো নাই এক দিছোঁ ৰিচেণ্টলি মোৰ হ'ল লানাৰ 17 বছৰ মানে ৰিচেণ্টলি লানাৰখন আহিছিল লাইচেন্সখন অহা নাই সেইকাৰণে কৈছিল লাইচেন্স লানাৰখন
ফাইনেলি আহি পালোঁ ঘৰ ভাগৰ লাগিছিলে বিচনাত বহিলোঁ এতিয়া গা পা ধুই অলপ ফ্ৰেছ হৈ লওঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ নেক্সট ভিডিঅ' আহিব এইখিনি ভিডিঅ'টো ভাল হৈছে নে বেয়া আছে ইমান ভালকৈ নাজানো যি হৈছে অলপ ছাপোৰ্ট কৰিব আপোনালোকে ঠিক আছে বাই নতুন ভিডিঅ' আৰু বনাই আছোঁ দিম আপলোড কৰিম কালি পৰহিনে আপলোড কৰি দিম এতিয়া ৰাতি এডিট নকৰোঁ বহুত ভাগৰ লাগিছে ঠিক আছে বাই বাই গুড নাইট